কাৰ্বি আংলং সীমামূৰীয়া লাংকাইজান আৰু নিজুং গাঁৱত পৰিদৰ্শন KSA আৰু লুম্বাজং ইউথ ডেভেলপমেণ্ট কমিটিয়ে যৌথভাৱে এলেকাটি পৰিভ্ৰমণ কৰি কয়ান ৰাজ্যৰ দুখ দুৰ্দশা ভুলয়। মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলং সীমান্ত এলেকাত খাচিয়াৰ নীতে নতুন কৌশল সীমান্ত এলেকা টাডলাংছত নিয়ম বহিৰ্ভূতভাৱে স্থাপন কৰিছে আধাৰশিলা। ডিৰাই সমীপত পথ দুৰ্ঘটনা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথচ্যুত হৈ বাগৰি পৰে বালি কঢ়িওৱা এখন 10-চকীয়া ডাম্পাৰ। ডিমাপুৰ অভিমুখে গৈ আছিল ডাম্পাৰখন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। KSA আৰু লুম্বাজং ইউথ ডেভেলপমেণ্ট কমিটিৰ যৌথ উদ্যোগত সদল বলে উপস্থিত হৈ গৈ কাৰ্বি আংলং সীমান্ত এলেকাস্থিত পিছপৰা লাংকাইজান আৰু নিজুং গাঁও এলেকাটিৰ দুখ দুৰ্দশা আৰু অভাৱ অভিযোগৰ বতৰা লৈ উক্ত এলেকাটোৰ পৰা পুৱা 6 বজাত পদব্ৰজে যাত্ৰা আৰম্ভ কৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাংগণত উপস্থিত হয় বিয়লি 2:30 বজাত। কাৰ্বি স্বায়ত্তশাসিত প্ৰাংগণত উপস্থিত হৈ এলেকাত বসতি স্থাপন কৰা গয়াসকলৰ অভাৱ অভিযোগ দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী উল্লেখিত এক স্মাৰক পত্ৰ দলটিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্ৰদান কৰিব বিচাৰে। কিন্তু সেই সময়ত মুখ্য কাৰ্যবাহী সদস্যগৰাকী উপস্থিত নথকাৰ তেওঁ স্মাৰক পত্ৰ গ্ৰহণ কৰে কাৰ্যবাহী সদস্য অমৰ ৰংহাঙে। Pertaining to various burning issues concerning the people of Taradong Mijung Disa Langetso. লাংকাইজান তথা নিজুং গাঁৱক লৈ বৃহৎ এলেকাটিত আটাইতকৈ প্ৰয়োজনীয় প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰ, হাইস্কুল, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আৰু লাংকাইজান সীমান্ত এলেকাত অবৈধ বেদখলকাৰী উচ্ছেদ অভিযান আদি বিষয়কেইটি উল্লেখ কৰি প্ৰদান কৰে স্মাৰক পত্ৰটি। তথা কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন 7 ইহঁতৰ 7টা ডিমাণ্ড আছে। গোটেই ডিমাণ্ড এইটো ফুলফিল কৰা হ'ব আৰু আমি সংগঠন লগত আকৌ বাৰে বাৰে আলোচনা কৰিম। এইখিনিয়ে আছে আৰু দেই। Proxy pengat kita temen ini tum lembaga arat ke nampun lembaga kijuna lang la pente kacali ahem la pente kita ada tuaran temen ini tum nampu temen abar salong delak la bang suap posi pini ini tum langkajan karbiang long border ben pini ledakan ini tum kilometer tongkep kita budget tropen ke bang pinon naas nang lelot pini ini tum coce jonje bensi lapan kena ngaci padug lo las ini tum akimah bang ke prabjin pen Karbiang Autonomous Council siam sar semen pen lokal iam proton terom semen ini tum han prabjin pen ngapat cun sedagi fansi alang di fanci ningri pon. Nami tum ke bang pota alang tum ban Pini pan mar mukong la pen fan pharos semen la sob la bang soar mu cirung se akol bang an se kaci song pangtang kontu si deng kontu. Proton terom ke ramtang MEC election ho kupilo alang di ciklojon truk alang di labak kon lumajong fan phale ponji la pen lumajong pacing thut pon dek ji alang ni la bang so ciklojon truk ang bang jong si nili la lumajong pacing thut pon te pura ang te nili phan nili amasi dak konsil lo hanggal sek dei pini ani alam sak alang thak dai de la bang so alang ni nili to alang ni fan system arjung tung de lo mon sai alang ni pini nang none dalo nasi jong si alang ni non so nili tum kace so long si adi nang pitun de pura tang te nili tum on se kace song pangtang thi go si alang kado ge parai pon thula MEC election roton teron hai de alang ni rang ma batai se ba phong de bang itu lobang mesti alam cak je election ko alam bulan dalo pini ani tang ata thelong long ila মংগল ইংহি ৰিপৰ্ট কাট নিউজ। মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকাত খাচীয়াসকলে সীমান্ত ভূমি দখলৰ নীতে নতুন কৌশল অব্যাহত ৰাখিছে। সীমান্ত এলেকাত টাডলাংছ এলেকাত সকলোৰে অৰলক্ষিতে কেইবাজনৰ খাচীয়াই মিলি গোপনে পুতি থৈ গ'ল আধাৰশিলা। মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলঙৰ সীমান্তত থকা স্তম্ভটোৰ পৰা 2 কিলোমিটাৰমান গোপনে আগবাঢ়ি আহি খাচীয়াসকলে টাডলাংছ এলেকাত নতুনকৈ স্থাপন কৰিলে শিলৰ স্তম্ভ।
ইপিনে এই খবৰ পোৱাৰ লগে লগে চচেং আমৰেং সীমান্ত উন্নয়ন এলেকাৰ এডহক কমিটিৰ সভাপতি আগষ্টিন হানছে আৰু সম্পাদক নিবেল ফাংছৰ নেতৃত্বই কেইবাজনীয়া দলটিয়ে উক্ত স্থানত উপস্থিত হৈ খাচীয়াসকলে গোপনে পুতি থৈ যোৱা শিলৰ স্তম্ভটি উঘালি পেলাই দিয়ে। মেঘালয় অসম চৰকাৰে পূৰ্বে মিলি কৰা জৰীপ কাৰ্য অনুসৰি চিহ্নিত কৰা সীমা এলেকালৈ স্তম্ভটি ভাঙি চিঙি নি সীমান্ত এলেকাত ৰাখি দিয়ে। হয়, এইদৰে ৰাজ্য তথা স্থানীয় চৰকাৰৰ সীমান্ত এলেকাক লৈ উদাসীন স্থিতি প্ৰদৰ্শন কৰি থকাৰ মাজতো সীমান্তবাসীয়ে একাংশ দূৰ অভিসন্ধি খাচীয়াসকলৰ সৈতে এইদৰে যুঁজ বাগৰ কৰি নিজৰ ভূমি ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত কৰি আহিছে। September siklu suriner kinar kep ladak tadolang su arong along sar kapangri arat atumpen pini karbiang long lapen Meghalaya border along kanduli lapen tadolang su labang su adak pini alang tum cumang tumpen harlong nang ke thekmon long lo lase labang su harlong karbiang long border pen adak an kilometer hini dolang lase labang su kilometer hini kenaga parlu daerah join ni alang litum la harlong nang ke pini rat penaning pungsi labang so pini hang pon lo lasi chuni riponik lo ile tum kar biang lo tolmos council lagi thek ding tum benta CM la pen yem num phan chuni rig lo lada kar biang lo border along sumang tum lahe nang ke klem thap alang le tum ta lahe nang ke lang ye phansi nile tum lada as a local pen chuni riponik lo kardom nil tum non dak tarulang so arong pentan neng fungsi non labang so nil tum khanduli pen tarulang so area la soka je plak pen kilometer hini analang tum par nang par si non lang bang so harlong nang ilo la sini nili secretary hin pen tamen nili rat pangrum si nili lang so harlong tapi ni ar ni nili warchor po la pen lang so harlong ni tum theng dak se hat dak apranga border anil tum edam po piniar ni lancholo সীমান্তত এইদৰে নিত যুঁজ বাগৰ লাগিবলগীয়া হোৱা সীমান্তবাসীয়ে এক প্ৰকাৰে সকলো সময়তে অনিশ্চয়তাৰ মাজত দিনবোৰ অতিবাহিত কৰি আহিছে। ৰাজ্য তথা স্থানীয় পৰিষদ চৰকাৰে অতি শীঘ্ৰে এই সংক্ৰান্তত সীমান্ত এলেকাক লৈ মেঘালয় চৰকাৰৰ সৈতে আলোচনাত বহি স্থিৰ সিদ্ধান্ত গ্ৰহণ কামনা কৰিছে সীমান্ত গঞাসকলে। হামৰেনৰ পৰা সুন্দকৰ ৰিপৰ্ট কাট নিউজ। দিলাই আৰক্ষী চকীৰ অন্তৰ্গত দিলাই সমীপত সংঘটিত পথ দুৰ্ঘটনা। বালি কঢ়িওৱা এই 10-চকীয়া যুক্ত ডাম্পাৰখন ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত পথটিৰ কিছু ওপৰলৈ উঠিবলৈ লওঁতে পথচ্যুত হৈ বাগৰি পৰে পথৰ কাষৰ পানী ভৰ্তি খাৱৈ। কাৰ্বি আংলং জিলাৰ কেইবাটাও সামাজিক সংগঠনে বহিৰাজ্যলৈ বালি নিবলৈ কৰা বাধা আৰোপৰ স্বত্তেও একাংশ মহলদাৰে বালি বহিৰাজ্যলৈ পঠিয়াই আছে। এই কথা তথ্য সহকাৰে প্ৰমাণ কৰিলে দিলাত সংঘটিত পথ দুৰ্ঘটনাই। বালি কঢ়িওৱা 10-চকীয়া যুক্ত ডাম্পাৰখন গৈ আছিল ডিমাপুৰলৈ। গৈ থকা অৱস্থাত ডাম্পাৰখনে ক্ৰমে পথটিৰ ওপৰৰ অংশলৈ উঠিবলৈ লওঁতে পথৰ পৰা বাগৰি পৰে কাষৰ দৌ খাৱৈ। এই ঘটনাটো সংঘটিত হয় দুপৰ নিশা প্ৰায় 2 বজাত। পুৱা ঘটনাগ্ৰস্ত অৱস্থাৰ ডাম্পাৰখনক প্ৰত্যক্ষ কৰিয়ে এইদৰে গোপনে কৰা বালি সৰবৰাহৰ ঘটনা পোহৰলৈ আহে। যি কি নহওক এই ঘটনাৰ ফলত আহত ডাম্পাৰৰ চালকক ডিমাপুৰলৈ চিকিৎসাৰ বাবে লৈ গৈছে। আনহাতে খটখটিৰ এই ডাম্পাৰৰ মালিকে সাংবাদিকক জানিবলৈ দিয়া মতে বালি মহলদাৰৰ পৰা বালি কঢ়িওৱাৰহে দায়িত্ব তেওঁলোকৰ। বালি সন্দৰ্ভত ভিতৰুৱা কথাবোৰ একোৱেই নাজানে। উল্লেখ্য এই ঘটনাৰ সন্দৰ্ভত গোটেইখিনি তদন্ত বৰ্তমান আৰক্ষীৰ হাতত। সেয়েহে সামাজিক সংগঠনৰ বাধা নিষেধৰ স্বত্তেও বালি এইদৰে বাহিৰলৈ নিয়াৰ প্ৰসংগক লৈ আগন্তুক দিনত কি প্ৰতিক্ৰিয়া হয় সেয়া সময়তেহে পৰিলক্ষিত হ'ব। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। সময় এটি চমু বাণিজ্যিক বিৰতিৰ। Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008.
outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecuason la penthesri alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 570 সংখ্যক জন্মজয়ন্তী উপলক্ষে হৰিনামৰ অমীয়া সুৰেৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ লংকাটো খোল প্ৰসংগ নাম প্ৰসংগ আৰু ভাগৱত ভ্ৰমণৰ ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰিলে গুৰুজনাৰ জন্ম জয়ন্তী হয় অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু 570 সংখ্যক জন্মজয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে লংকা নামঘৰটো দেখা পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে এক উৎসৱ মুখৰ পৰিৱেশ চাৰিওফালে
বিশেষকৈ লংকা কামপুৰীয়া গাঁও বৰনামঘৰ বৈকুণ্ঠ গাঁও নামঘৰত পোৱা ভাগৰ পৰা খোল প্ৰসংগ নাম প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণৰ কাৰ্যসূচীৰে গুৰুজনাক স্মৰণ কৰা হয়। আমি বামুণগাঁও পিপলপুখুৰী জোচাংবস্তি আঞ্চলিক উৎসৱ কমিটিৰ সৌজন্যত এইবেলি এদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 570তম জন্ম জয়ন্তী উৎসৱটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ আমি পালন কৰি আছোঁ। আজি পুৱা প্ৰভাত ফেৰীৰ খোল প্ৰসংগৰে আৰম্ভ কৰি পেলাই আমি বৰ্তমান এই বৈকুণ্ঠ গাঁও নামঘৰত আমি এতিয়া সোমাইছোঁহি। ইয়াৰ পাছত আমি আমাৰ মূল উৎসৱস্থলীলৈ আমি যাম। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অৱদান। তদুপৰি এইদৰে ভাগৱত ভ্ৰমণৰ সময়ছোৱাত গাঁও দুখনৰ প্ৰতিজন লোকে ধূপ দীপ নৈবেদ্য আগবঢ়াই সেৱা লোৱাৰ লগতে আই মাতৃ আৰু বৈষ্ণৱসকলে যোৰা দিহা নামেৰে পাঠ পথ সকলোতে মুখৰিত কৰি এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি তোলে। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা। হামৰেণত গতানুগতিক প্ৰতিযোগিতাৰ বিপৰীতে অগতানুগতিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতা কোনো খেল বা গীত নৃত্যৰ প্ৰতিযোগিতা নহয়। এই প্ৰতিযোগিতা হৈছে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা। চাহক আমাৰ এই প্ৰতিবেদন। হয়, এয়া দৃশ্য হামৰেণস্থিত জিলা মীন বিভাগ অধীনৰ পুখুৰী হাৰলং জৱে পুখুৰী। জাক জাক যুৱক যুৱতীয়ে ভাগ লৈছে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাত। প্ৰতিযোগিতাত কেৱল কাৰ্বি যুৱক যুৱতী নহয়, আন আন জাতি জনজাতিৰ যুৱক যুৱতীসকলেও ভাগ লৈছে। বৰশীত টোপত এই মাছ খুটু খুটু, বৰশীৰ পুঙাডাল পানীত বুৰ যাওঁ যাওঁ, এক ৰুদ্ধশ্বাস মুহূৰ্ত। টোপত ধৰি পুঙাডালক মাছে টানি নিয়া মানেই বৰশীৰ চিপডালত জোৰকৈ খামুচি মাৰি ধৰি একান্ত আগ্ৰহেৰে ৰৈ থকা যুৱকজনে বা যুৱতীজনে নিমিষতে পাৰলৈ টানি আনিব। উঠি আহিব অতি ডাঙৰ বা মজলীয়া নতুবা সৰু আকাৰৰ মাছ। তাৰ পিছত দৰ্শকৰ শাৰীত বহি থকা ৰাইজৰ মাজত লাগিব হৈছৈ। সেয়ে এই প্ৰতিযোগিতা ইমানেই উত্তেজনাপূৰ্ণ। 19 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা বিয়লি 3 বজালৈ এক উত্তেজনাপূৰ্ণ সময়ৰ মাজেৰে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীয়ে নিজৰ নিজৰ বৰশীডালক ভৰসা কৰি প্ৰতিযোগিতাত বহিল। এটা সময়ত প্ৰতিযোগিতাৰ সময় অন্ত হ'ল। প্ৰতিযোগিতাৰ নীতি অনুসৰি আটাইতকৈ ডাঙৰ আৰু বেছি ওজন 1 কেজি 350 গ্ৰাম মাছ ধৰি প্ৰথম বিজয়ী হ'ল একজন খৰখংৰে। লেন মুৎচুনে 1 কেজি 300 গ্ৰাম ওজনৰ মাছ ধৰি দ্বিতীয় বিজয়ী আৰু খান্দুলিৰ পৰা অংশগ্ৰহণ কৰা মাইলুৰ চাংচাই। ৰংজাংফঙৰ শিলচন ৰংফাৰে 1 কেজিকৈ ওজনৰ মাছ ধৰি তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে। পূৰ্বৰ ঘোষণা মতে প্ৰথম বিজয়ীক 10,000 নগদ ধনসহ ট্ৰফি, দ্বিতীয় বিজয়ী নগদ 6,000 নগদ ধনসহ ট্ৰফি আৰু তৃতীয় পুৰস্কাৰ 4,000 টকা যুগ্মভাৱে প্ৰদান কৰে উদ্যোক্তাসকলে। বঁটা বিতৰণী সভাত হাৰলং জবে যুৱ কমিটিৰ সভাপতি প্ৰীতম ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতি অৰুণ টেৰাং, হামৰেণৰ এডিচি এচি দাস, কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ, পশ্চিম কাৰ্বি আংলং বিজেপি যুৱ মৰ্চাৰ সভাপতি পুম ৰংহাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকে। হামৰেণৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ। শৰৎ অহাৰ লগে লগে চাৰিওফালে পূজাৰ পৰিৱেশ সৃষ্টি হয়। এই সময়তে সমগ্ৰ কাৰ্বি আংলঙত কাৰ্বিসকলৰ মনত সৃষ্টি হয় উৎসৱৰ পৰিৱেশ। আগন্তুক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ বাবে জিলাখনৰ আন আন ঠাইৰ লগতে হিদিপিটো প্ৰচেষ্টাত তুংগত উঠিছে। উৎসৱটি সফল উদযাপনৰ বাবে বৃহস্পতিবাৰে গঠন কৰিলে অভ্যৰ্থনা কমিটি। আগন্তুক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ বাবে জিলাখনৰ আন আন ঠাইৰ লগতে হিদিপিটো প্ৰাক প্ৰস্তুতি তুংগত উঠিছে।
বৰজান আঞ্চলিক সমিতিৰ সৌজন্যত হিডিপি বজাৰ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত আৰু জনাসিং টাউনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত পৰিষদৰ স্পীকাৰ লংকিত টেমুঙে মুখ্য অতিথি আৰু কেচিএছ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি তথা নিৰীক্ষক হোম সিং বে সদস্য কমল সিং বে কাৰ্বি আংলং ৰং আচাৰ আমেৰ সম্পাদক দৰসিং হানছে উপদেষ্টা হাৰসিং কামছা হিডিপি লেমছৰ অধ্যক্ষ চামছন ইংটি কাৰ্বি ছাত্ৰ নেতা নবীন ৰংপি KNCৰ সদস্য জিনা কাঠাৰপি বুকাজান কমিটিৰ সভাপতি ৰাজু ইংলেং প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকল সভাত অংশ লয় লুঞ্চে ৰংহাঙৰ দ্বাৰা সভাৰ উদ্দেশ্যে ব্যাখ্যাৰে আৰম্ভ হোৱা সভাত আগন্তুক 26 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱটি কেনেদৰে সফলভাৱে উদযাপন কৰা যায় তাৰ ওপৰত বিস্তৃত আলাপ আলোচনা তথা দিহা পৰামৰ্শ হোৱাৰ উক্ত সভাখনতে সকলো সন্মতিত চামছন ইংটিক সভাপতি দৰসিং হানছেক সম্পাদক চাৰসিং ইংটিক কাৰ্যালয় সম্পাদক ক্ৰিছ ৰংফাৰক বিত্ত সম্পাদক আৰু আন কেইবাজনক বিভিন্ন দায়িত্বভাৰ অৰ্পণ কৰি শক্তিশালী অভ্যৰ্থনা সমিতি এখন গঠন কৰা হয় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ